সো এতিয়া আহিছোঁ আমি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। আজি ছেকেণ্ড ডে হয় আমাৰ দিৰাঙত। আজি আমি ইয়াৰ পৰা ওলাম আৰু কোনপিনে যাওঁ আপোনাক অন দ্য ৱে কৈ থাকিম, গোটেইখিনি ইনফৰমেশ্যনো দি থাকিম। আৰু এইপিনে দিগন্তও আছে বহি পিনে। এয়া আজি অকণমান কম্পেৰিজনটো যোৱাকালি য়েষ্টাৰডে আজি অলপমান ঠাণ্ডা আছে কিন্তু দিৰাঙত। কালি ইমান ঠাণ্ডা পোৱা নাছিলোঁ পিছে। আৰু কালি ৰাতি পিছে ইমান ঠাণ্ডা নাই পোৱা, কাৰণ কালি ৰাতি ইমান বতাহ দি থকা নাছিলে। পৰহি অহাৰ দিনাখন বহুত বেছি ঠাণ্ডা আছিলে। আৰু কালি 7 ডিগ্ৰী আছিলে, 7 ডিগ্ৰী আছিল, মই চেক কৰিছিলোঁ। চ' ৰ'দটো কিন্তু বহুত ধুনীয়া ওলাইছে। অলপ দেখাই দিছোঁ বাহিৰখন কেনেকুৱা যে ধুনীয়া লাগিছে চাওকচোন, ইমান ধুনীয়া। সেয়া ৰ'দটো দি থকাৰ টাইমখিনি বহুত ভাল লাগে দেখিব, আৰু মানে অলপ ৰ'দত বহিও ভাল লাগে। ঠাণ্ডা বতাহ দি থাকে ন, বতাহত এনেকৈ বহি ভাল লাগে। আৰু ইয়াতে বহুত গছ গছনি আছে, আৰু কটেজখনতো বহুত ধুনীয়াকৈ এনেকৈ ফুলৰ গছ চছ লগাইছে। কালি মই দেখাইছিলোঁ ন আপোনালোকক, এটা নেমুৰ গছ, কমলাৰ গছ। বস্তুটো যোনটো ৱে হয়, এটা মানে ফৰেনৰ লুকছ এটা দিয়াৰ নিচিনা লাগিছে। বহুত ভাল আকৌ ই দিগন্ত বাহিৰত গৈছে। এইখিনি হৈছে ৰিচেপশ্যনৰ পৰা ওলাই পিনে, আৰু ব্ৰেকফাষ্ট এৰিয়াটো ৰ'দৰ পোহৰত বঢ়িয়া লাগিছে দেখিব এতিয়া। চ' হিয়াৰ কামছ আৰ ব্ৰেকফাষ্ট উইথ টাৱা ৰুটি, এণ্ড দিছ ওৱান ইজ মিক্স ভেজ, নট মিক্স ভেজ একচুৱেলি, মটৰ বন্ধাগোভি কা চব্জি হে ये, আৰু অমলেট দিছোঁ। তো ব্ৰেকফাষ্ট কৰি আমি ৰেডি হৈ পিনে ওলালোঁ, পেকিং কৰা হৈ গ'ল। এতিয়া একদম জাৰ্ণি ষ্টাৰ্ট কৰিবৰ কাৰণে ৰেডি হৈ গ'লোঁ। চ' আজি আমি যাম টাৱাঙৰ ফালে। তো চাই থাকোঁ আৰু ৰাস্তাত কেনেকুৱা হৈছে। এতিয়াতো ৰ'দ দি আছে, ক'ব নোৱাৰি টাৱাঙৰ ফালে চেলাপাছৰ পিনে বৰফ চৰফ আছে। বৰফ আছেনে নাই নাজানো, অলপ চলপ শুনিছিলোঁ কেইদিনমান আগতে পৰিছিল, বাট আজি আছেনে নাই নাজানো। চ' হোপ কি থাকে, কিন্তু বহুতো নালাগে আমাক, বেছিটো এনেও নাথাকে এইখিনি টাইমত। চ' লেটছ ষ্টাৰ্ট আৱাৰ জাৰ্ণি। টাৱাঙৰ ফালে গৈ থকা ৰাস্তাটো বহুত বেয়া আছে মাজতে। এইখিনি আচলতে এই পাহাৰবোৰ খহি খহি পৰিছে কাৰণে ৰাস্তাটো মানে আধা আধি মাটিয়ে হৈ গৈছে, সৰুও হৈ গৈছে গোটেইখিনি, আৰু মাজতে অলপ বেছি বেয়া আছিলে। এইখিনি মানে অলপ সৰু সুৰাকৈ আপুনি অফ ৰোডিং বুলিয়ে ক'ব পাৰে। এতিয়া চেলা আৰু 20 কিলোমিটাৰ্ছ আছে ইয়াৰ পৰা, আৰু টাৱাং আছে 90 কিলোমিটাৰ্ছ। আমি এতিয়া আহি পালোঁ বেচাখি বুলি কয় এইখিনি ঠাই, আৰু এইখিনি হৈছে এতিয়া 11,448 ফিট ওপৰত, আৰু ইয়াৰ ওপৰত যাব লাগিব। চেলা পাছ পাবৰ কাৰণে আৰু 11 কিলোমিটাৰ্ছ আছে, আৰু টাৱাঙৰ কাৰণে আৰু কিমান আছিলে, 81 আছিলে চাগে। এইখিনি পাথৰটো বেয়া ভয়ানক, একদম পূৰা ৰাস্তাটোৰ ওপৰ দিয়ে গৈছে। আৰু এইখিনি ৰাস্তাটো পকাই হয় গোটেইখিনি, কিন্তু অকণমান নেৰো হয় ৰাস্তাটো, বেছি মানে বহল নহয়। আৰু এইপিনে যিহেতুকে বহুত ডাউন, আৰু ইমান আপত অহাৰ পিছত অলপ এইখিনি মানে অলপ ভালকৈ চলালে ভাল হয়, আৰু যোনে যোনে আহে যাতে অলপ ভালকৈ চলাই আহে। পাহাৰৰ মাজতে অলপ অলপ পাথৰবিলাকত বৰফ পৰা দেখিছোঁ, বঢ়িয়া লাগিছে চাই পিনে। আগত যদি অলপমান পাওঁ ভাল লাগিব। আমি পিছে আৰ্মি এজনক সুধিছিলোঁ, কিন্তু তেওঁ কৈছে ইপিনে এতিয়া পৰা নাই, তো একেবাৰে নাপালেও ভাল নালাগে, বহুত বেছি পৰাটোও ভয় লাগে। বৰফ পৰিছে, কি ধুনীয়া লাগিছে, মোৰ বঢ়িয়া লাগিছে দেই। ফাইনেলি বৰফ দেখিছোঁ। অকণমান গাড়ীখন ৰখাই নামিছোঁ ইয়াতে, ভাবিছোঁ কেইখনমান ফটো উঠি লওঁ। ইমান যে ভাল লাগিছে, আৰু ইমান ওপৰত আহিছোঁ মানে বিলিভেই নহয়। আৰু সেইখিনি দেখিছে ধোঁৱা ওলাই আছে, তো সেইখিনিৰ পৰা ডেফিনেটলি এইখিনিত বৰফ আছে। ইমান ধুনীয়া ৰ'দৰ পোহৰটো দি আছে আজি, কিন্তু পূৰা ধুনীয়াকৈ ৰ'দ দি আছে। ৰ'দ দি থকাৰ কাৰণে ইমান এটা সেয়া নাই, কিন্তু ঠাণ্ডা আছে। আৰু এইখিনি চাওক পূৰা ধুনীয়াকৈ বৰফ পৰিছে। ফাইনেলি আহি পালোঁ আমি চেলাপাছ, এণ্ড এয়া হৈছে ৱেলকাম টু টাৱাং। ইমান ধুনীয়া, কেনেকুৱা যে বতাহ দি আছে ইয়াত নহয়, বহুত ঠাণ্ডা। আৰু উশাহটো অকণমান মানে লওঁতে দিগদাৰ হয়, বাট ইমান নহয়। মাজতে আমি যেতিয়া ৰখিছিলোঁ ফটো উঠিবৰ কাৰণে, তেতিয়া অকণমান দিগদাৰ লাগিছিলে, ছাফ'কেশ্যন টাইপ, বাট ইয়াতে একো লগা নাই তেনেকুৱা। বাট ঠাণ্ডাটো, ৰ'দ দেখিলে এনেকুৱা লাগে যেন ৰ'দ আছে, গৰম হ'ব, বাট নহয় তেনেকুৱা। ইয়াতে বহুত বেছি ঠাণ্ডা হয়, বহুত ধুনীয়া হয়। চ' ইয়াত আমি এতিয়া ফটো উঠিম ডেফিনেটলি, এণ্ড চাওঁ ইয়াতে এখন পাহাৰী কেফেটেৰিয়া বুলি লিখা আছে, তো ইয়াতে আমি মেবি কফি চফি খাওঁ, কি আছে চাই লওঁ। এয়া আমাৰ গাড়ীখন, আমাক গাড়ীখনে বহুত দূৰ লৈ আনিলে। গড ব্লেছ ইউ আৱাৰ নেক্সন। এয়া আমি আছোঁ এতিয়া 13,700 ফিট চেলাপাছ। ইউ আৰ এন এট অল্টিটিউড অফ ইমান। মই এইটো পিন্ধি ল'লোঁ এতিয়া, ভইচটো বা ক্লিয়াৰ হয়নে নহয় নাজানো। মানে একদম ঠাণ্ডা বতাহ, ইয়াতে ইমান বেছি ঠাণ্ডা বতাহ, মই মানে নাকেৰে মানে উশাহ ল'ব বহুত দিগদাৰ হয়, ইমান বেছি বতাহ আহি থাকে। আৰু মানে বস্তু যেন উৰাই লৈ যাব, টুপিটো যেন উৰাই লৈ যাব মোৰ এনেকুৱা লাগিছে। আৰু কাৰোবাৰ হেলমেট পৰি গৈছে বতাহত,
মানে সাংঘাতিক বতাহ অলপ টাইমৰ কাৰণে মই গ্ল'ভছটো খুলিছোঁ কাৰণ মোবাইলটোতো এক্সেছ কৰিব নোৱাৰোঁ গ্ল'ভছ পিন্ধি পিনে চ' সেইটো কাৰণে হাতখন মানে অকণমান টাইমৰ কাৰণে গ্ল'ভছটো খুলিলেই মানে বৰফ বুলি কয় যে বৰফৰ নিচিনা হৈ যায় হাতখন ইমান ঠাণ্ডা এইখন পিন্ধি লৈছোঁ কাৰণ বহুত নাকত দিগদাৰ হয় উশাহ লওঁতে মানে আৰু অকণমান সময়ৰ কাৰণে ফটোটো উঠিবৰ কাৰণে প'জ দিবও দিগদাৰ হৈ গৈছে মানে এনেকুৱা ইমান বেছি ঠাণ্ডা বতাহ তাৰমানে ইয়াতে আচৰিত ধৰণৰ বতাহ হয় মানে থাকিব পৰা নাই এইটো বহুত মাষ্ট হয় যদি আহে এইটো লৈ ল'ব আপোনালোকে কিনি ল'ব এইটো বহুত ছেফ কৰে পিন্ধি লৈছে আৰু বাৰে বাৰে গ্লাভছটো খুলিব লগা হয় ফটো আৰু ভিডিঅ' কৰাৰ কাৰণে দিগদাৰ হৈ যায় পিছে দেই ইয়াৰ পৰা টাৱাং আৰু 76 কিলোমিটাৰ আছে পাহাৰী কেফেটেৰিয়াখন বন্ধ আছে মানে আজি তো আমি এইখনতে সোমালোঁ চাওঁ ইয়াতে দুখন টেবুল আছে এনেকৈ তো কফি ইয়াতে খাই দিওঁ আৰু কফি খালোঁ আৰু 5 ষ্টাৰ ল'লোঁ 4টামান আৰু ল'লোঁ চিপছ আৰু ইয়াতে বহুত বস্তুৰ দাম হয় 10 টকীয়া এটা সৰু পেকেটৰ চিপছ সেইটো হৈছে 20 টকা কফি অকণমান 40 টকা মানে ডাবল ৰেট হয় ডাবল ৰেট এটা চব বস্তুৰ দামে বেছি এতিয়া আমি শ্বপিঙো নকৰিলোঁ দিৰাঙত টাৱাঙত কৰিম বুলি টাৱাঙত চাগে এতিয়া বেছিয়ে হ'ব আৰু প্ৰাইচটো তাতে ডাবলে হয় বুলি কৈছে আৰু 5 ষ্টাৰ লৈছোঁ 10 টকা 5 টকীয়া সৰু 5 ষ্টাৰকেইটা 10 টকাকৈ হয় তো একচুৱেলি কি হয় ইয়াতে বহুত হাই অল্টিটিউড হয় আৰু এই বস্তু একচুৱেলি পোৱাটো বহুত টান আৰু ইয়াতে ৱাছৰুমো নাই এটা আছে ৱাছৰুম য'ত নেকি পানীয়ে নাই আৰু এই পানী মানে বটলৰ পৰা কিনি দিব লাগিব আৰু ৱাছৰুম চাফাই নাই ইয়াতে যাম বুলি ভাবিছিলোঁ এতিয়া যোৱাও নহ'ব তো আৰু এতিয়া এনেকৈয়ে আমি জাৰ্ণি ষ্টাৰ্ট কৰিম টাৱাঙলৈকে খোৱা দোকানো এখনেই হয় তো উপায় নাই এনেকৈয়ে চলিব লাগিব এণ্ড আমি ইয়াতে দুজন আৰ্মি লগ পালোঁ অসমৰ হয় এজন পাঠশালা এজন ডিব্ৰুগড়ৰ তো সিহঁতকো লগ পাই অলপ কথা পাতি ভালেই লাগিল সিহঁতে আমাক নিজেই সুধিলে অসমৰ হয় নেকি বুলি চ' তেনেকৈ আমি চিনাকি হ'লোঁ আমি চেলা লেকটো একেবাৰে চেলা পাছৰ ওচৰত হয় ইপিনে লিখা আছে আই লাভ চেলাটোৰ এছটো নাইকিয়া হৈ গৈছে আই লাভ এলা হৈ গৈছে এণ্ড লেকটো চাওক পূৰা বৰফ হৈ আছে ইমান ধুনীয়া ভিউ এইখিনি বিৰাট ধুনীয়া লাগিছে দেখিব পূৰা বৰফ হৈ আছে বেলেগ ঠাণ্ডা আৰু বহুত বেছি বতাহ ইয়াতে অক্সিজেন ল'ব খুব দিগদাৰ হয় আৰু আজি কথা পতা মানে আৰ্মিকেইটা সুধিছিলোঁ এইটো বুলি অকণমান অক্সিজেন লেভেলটো আজি অলপ কম হৈ আছে বুলি ক'লে এইটো হৈছে ভিউ চেলা লেকৰ ওচৰত চবেই ফটো উঠি আছে তো আমিও কেইখনমান ফটো ক্লিক কৰোঁ ইয়াতে তাৰপিছত আমি আকৌ ইয়াৰ পৰা ওলাম আগুৱাই যাম এতিয়া বৰ্তমান ইয়াতে চেলচিয়াছ হৈ আছে 2 ডিগ্ৰী ভাবক আপুনি কেনেকুৱা ঠাণ্ডা হ'ব পাৰে বাপৰে আৰু বৰফ হ'লেতো আমি ছাৰ্ভাইভে কৰিব নোৱাৰিম চাগে ইয়াতে যেনেকুৱা ঠাণ্ডা পৰিছে গড মাই গড এই পানীখিনিতো চুব সাধ্য নাই আৰু কেনেকুৱা পানী হৈ আছে এইখিনি এইবোৰ পাহাৰত এতিয়া বৰফ অলপ পৰি আছে বগা হৈ আছে পূৰা চেলা লেকটোৰ পৰা ওলোৱাৰ পিছৰ ৰাস্তাখিনি কিন্তু গোটেইখিনিয়ে ভাল ৰাস্তা আৰু খুব ৱাইড হয় ৰাস্তাটো একো প্ৰব্লেম নাই অহা যোৱা কৰোঁতে খালি চেলা পাছ পোৱালৈকে অকণমান নেৰো হয় ৰাস্তাখিনি আৰু টাৰ্ণিংবিলাকত অকণমান মানে ভাঙি থকাৰ নিচিনা আছে কাৰণ পাহাৰখন বহুত ওচৰত হয় আৰু পাথৰবিলাক অলপ ভাঙি পিনে এনেকৈ পৰি থাকে চ' অকণমান মাজতে অলপ চলপ অফ ৰেডিং টাইপ হয় কিন্তু আপোনাৰ লেক পাৰ হোৱাৰ পিছত আৰু তেনেকৈ নাই আৰু এইখিনি চাওক বৰফ কি মজা লাগিছে দেখিব বৰফখিনি যদি আপোনালোকে প্লেনিং কৰি আছে অকল বৰফ চাম বুলি তেতিয়াহ'লে আপোনালোকে ডিচেম্বৰ লাষ্ট আৰু জানুৱাৰী এনেকুৱা টাইমত আহিব পাৰে কিন্তু অভাৰ যেতিয়া স্নো হৈ যায় তেতিয়া বহুতখিনি দিগদাৰ হয় গাড়ী চলোৱাত স্লিপাৰী হৈ যায় ৰাস্তা আৰু যোনটো আইচ স্লাৰী হৈ যায় ৰাস্তাত সেইটো কাৰণে বহুত মানে ৰিস্কিও হয় চ' স্নো অকণমান যেতিয়া পৰে তেতিয়াই আহিব লাগে চাবৰ কাৰণে সেইটো আৰু মোৰ পিনৰ পৰা জাষ্ট কৈছোঁ আপোনালোকে বেছি স্ন'ফলতো আহিব পাৰে একো প্ৰব্লেম নাই যদি বিচাৰে বাট আমি ভাবিছিলোঁ আমি ইয়াতে অলপমান স্নো আৰু বেছিকৈ পাম কিন্তু আমি ভাবাতকৈ অলপ কম হ'ল মিড ডিচেম্বৰ হিচাপে আহিছোঁ আমি চ' আহি থকা ৰাস্তাত আমি পালোঁ এনেকৈ বৰফ আৰু এইখিনি ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে একদম জোঙা হয় এইখিনি ওলমি আছে আৰু এইখিনিত চাওক কেনেকুৱা বৰফ হৈ আছে এইখিনি পূৰা হাৰ্ড হৈ গৈছে এইখিনি ত' এয়া বৰফত আমি ফটো উঠিলোঁ আৰু এইখিনিত অকণমান শ্লাইডৰ পিনে যাওঁতে শ্লিপ খাই পৰিলোঁ মই অকণমান পিছে একো নাই ওপৰলৈকে যাবতো নোৱাৰি ইমান বেছি শ্লিপাৰী হৈ আছে বৰফখিনি ভাবিব নোৱাৰি তাৰমানে এতিয়া উঠোঁ গাড়ীত দ্য ৱে টু টাৱাং আমি পালোঁ এয়া যশৱন্তগড় ৱাৰ মেমৰিয়েল হয় ইণ্ডোমিটেবল চেলা ৱেৰিয়াৰ্ছ ইয়াতে এবাৰ আৰু ইয়াতে লগতে আপোনাৰ সেয়াও আছে
ইপিনে এখন কেফেটেৰিয়া এখন আছে যশৱন্তগড় কেফেটেৰিয়া আৰু এইখন হৈছে তোফা বুলি লিখা আছে ইয়াত কাপোৰো পায় জেকেট চেকেট পায় মানে ফিক্স প্ৰাইচৰ দোকান হয় ইয়াতে এবাৰ আমি সোমাম এতিয়া কি আছে চাওক তাই প্ৰাইচবোৰ কেনেকুৱা হয় চ' মই এতিয়া ইয়াতে অকণমান ফ্ৰেছ হৈ ল'লোঁ কেতিয়াৰ পৰা লাগি আছিলে টয়লেট চ' ৱাশ্বৰুম আছে ইয়াতে ধুনীয়া চাফা হয় বঢ়িয়া চ' যদি প্ৰব্লেম হয় কাৰোবাৰ আহি থাকোঁতে একো প্ৰব্লেম নাই ধুনীয়াকৈ ইয়াতে যশৱন্তগড়ত আহি পিনে আপোনালোকে ৱাশ্বৰুম আছে ফ্ৰেছ হ'ব পাৰে এণ্ড এয়া হৈছে পিছে ফ্ৰেছ হ'ব পাৰে মানে মই 1 নম্বৰৰ কথা কৈছোঁ 2 নম্বৰৰ কথা কোৱা নাই এণ্ড এয়া আমি এতিয়া ভিতৰত সোমালোঁ আৰু এইখিনি ধুনীয়াকৈ ৰঙীন একদম সজাইছে ইমান ধুনীয়াকৈ ৰাখিছে নহয় আৰ্মিবিলাকৰতো জেগা এনেও বহুত ভাল লাগে আৰু এইখিনি দেখাই আছোঁ আপোনালোকক ইয়াতে আপোনাৰ কিবা কিবি এনেকৈ লিখা আছে যে ৰাইন'চৰাছ হৰ্ণ ৰিপ্ৰেজেণ্ট দি প্ৰিচিয়াছ হৰ্চ আৰু কিবা কিবি এনেকুৱা চিম্বলছ বনোৱা আছে কৰেল ব্ৰাঞ্চ ইজ আইডেণ্টিফাইড উইথ কুইন এণ্ড প্ৰিচিয়াছ জেম সেনেকুৱাকৈ বহুত কিবা কিবি মানে লিখা আছে এইখিনি গোটেইখিনিতে আৰু ইয়াতে কিবা এটা ভিডিঅ' প্লে' হৈ আছে এই ওপৰৰখিনিত এণ্ড এটা ধুনীয়া মিউজিক বজি আছে ইয়াতে তো লাইট মিউজিক এটা বজি আছে মিউজিক মিনছ আপোনাৰ অলপ সেনেকুৱাই হয় আৰু অলপ পেট্ৰিয়টিক ছং টাইপ তো বৰ ধুনীয়া লাগিছে এইপিনে দুইটা এণ্ট্ৰেঞ্চতে ড্ৰেগন বনাই থৈছে আৰু এইপিনে হৈছে একদম পূৰা শ্বেৰ আৰু ইয়াতে চাব আপোনাৰ লিখা আছে হৌচলা নিষ্ঠা সাহস হিম্মত সংকল্প জজ্বা বীৰতা বলিদান কৰ্তব্য শৌৰ্য ইমান ধুনীয়া শব্দ লিখিছে এইটো এটা হৈছে গ্ৰেভয়াৰ্ড ইয়াত আপোনাৰ গোটেইখিনি লিখা আছে চাইনিজ গ্ৰেভয়াৰ্ড হয় এইখন ইয়াত লিখা আছে দিছ গ্ৰেভয়াৰ্ড ৱাজ কনষ্ট্ৰাক্টেড ইন 1965 আৰু এইটো ইণ্ডো চাইনা যেতিয়া ৱাৰ হৈছিলে তেতিয়া 300টা চাইনিজ ছ'লজাৰ্ছক ইয়াতে বাৰী কৰা হৈছিলে চ' এইখন হৈছে আপোনাৰ যশৱন্ত সিং ৰাইফেলমেনৰ মেমৰিত বনোৱা হৈছে তেখেতৰ মেমৰিত এই সমাধিটো বনোৱা হৈছে সকলোৱে তেখেতক পূজে ইয়াতে ধুনীয়াকৈ আমি যেনেকৈ পূজা কৰোঁ ঠিক তেনেকেই পূজা কৰে খুব ধুনীয়াকৈ বনোৱা হৈছে আৰু খুব ধুনীয়াকৈ এইখিনি ৰখা হৈছে মানে এটা প্ৰিজাৰ্ভ কৰা হৈছে এই জেগাখিনি এণ্ড তেখেতৰে হয়তো এইখন ফটো হয় মই ভাবিছোঁ আৰু মেমৰি হিচাপত ৰাখিছে এইখন বহুত ধুনীয়াকৈ বনাই ৰাখিছে এতিয়া ওলালোঁ মেমৰিয়েলটোৰ পৰা আৰু মই যেতিয়া ভিতৰখন ভিডিঅ' কৰিছোঁ আৰু তাত মই যেতিয়া ক'লোঁ যে তাত সকলোৱে পূজে আমি যেনেকৈ পূজা কৰোঁতে পইচা দি পিনে পূজা কৰে তেওঁক ভগৱানৰ নিচিনা চ' সেইকাৰণে প্ৰসাদো দিয়া হয় আৰু প্ৰসাদ হিচাপে চুজি দিয়ে হালোৱা দিয়ে চুজিৰ হালোৱা আমাক দুইজনকে দিলে আৰু হালোৱাখিনি সঁচাকৈ বহুত ধুনীয়া আছিল খাব বঢ়িয়া লাগিলে খাই পিনে চ' আমি দোকানখনত সোমাইছিলোঁ মই যিখন আপোনাক দেখাইছিলোঁ এইখন দোকানখন এইখন চ' ইয়াৰ পৰা মই এটা জেকেট ল'লোঁ এইটো ভিন্দৰ কাৰণে লৈছোঁ এতিয়া আহিলোঁ খাবৰ কাৰণে 3:30 বাজিলে এতিয়া আমি এইখন পাইছোঁ নৰ্থ ইষ্ট ধাবা বুলি এইখিনি হৈছে টাৱাং পোৱাৰ আগে হয় আৰু টাৱাং এতিয়াও আপোনাৰ আৰু আই থিংক 40 কিলোমিটাৰ্ছ আছে এতিয়াও তো ইয়াতে আমি এতিয়া পৰ্ক থালি খাম বুলি ভাবিছিলোঁ পৰ্ক আছিল কিন্তু আজি আকৌ ইয়াত বোলে মানে কোনো ধৰণৰ নন ভেজ আইটেম নাই তো ভেজ থালি খাওঁ আৰু বিচাৰি দেৰি কৰিব মন নাই তো অৰ্ডাৰ দি দিছোঁ এইখন হৈছে অৰুণাচলৰ ভিভান্তা এইখন ক্ৰছ কৰি যাব লাগিব আমি ভিভান্তাত পিছে নাথাকোঁ আৰু আমাৰ হোটেলত চেক ইন হৈ গ'ল আহি পালোঁ আমি ৰুমতো আহি পালোঁ আৰু ৰুমটো আপোনাক দেখাই আছোঁ বহুত ধুনীয়া হয় প্ৰথমতে হৈছে ধুনীয়া এখন বিৰাট ধুনীয়া এখন টেবল ডিজাইন চাওক না ইমান ধুনীয়াকৈ ডিজাইন কটা আছে নহয় বহুত ধুনীয়া হয় দেন এইখন হৈছে বেডৰ ওপৰত এখন বহুত ধুনীয়া পিকচাৰ এণ্ড এইখন হৈছে বেডখন আৰু বেডৰ ওচৰত ধুনীয়াকৈ এটা হিটাৰ দি দিছে আৰু এইখিনি হৈছে টি টেবল আমি ধুনীয়াকৈ বহি পিনে পৰ্দা গুচাই পিনে এনজয় কৰিব পাৰিম পৰ্দা এতিয়া নুগুচাওঁ ৰাতি হৈছে কাৰণ কি আৰু ইপিনে টিভিটো আছে এণ্ড ইপিনে এটা সৰুকৈ মিনি ফ্ৰিজ আৰু এইখন টেবুলৰ ডিজাইনটো চাওক কেনেকুৱা ধুনীয়া হয় ড্ৰয়াৰকেইটা খুলি চাব লাগিব এণ্ড আমাক দিছে এয়া গ্ৰীণ টি ধুনীয়াকৈ খাবৰ কাৰণে এণ্ড এয়া হট ৱাটাৰৰ কাৰণে দি দিছে বটল আৰু এটা চাওক কি মজাকৈ ড্ৰেছিং টেবুলো দিয়া আছে এণ্ড লগতে এইখন হৈছে ড্ৰায়াৰ এটা ড্ৰায়াৰো দিয়া আছে ইপিনে পানী বটল এটা দি দিছে এণ্ড এয়া চাওক ইপিনে আছে বিস্কিট আৰু এটা চানা এণ্ড টিভিৰ ৰিম'টখিনি থোৱা আছে আৰু এইখিনি চাওক একদম ইমান ধুনীয়া ধুনীয়াকৈ কাৰ্পেট পাৰা আছে আৰু এইখিনি চিটিং এৰিয়াখিনি যে বিৰাট ধুনীয়া হয় দেই ইয়াতেতো গাইজ শুই থাকিব মজা হৈছে আৰু
বহুত ধুনীয়া হয় আৰু এইকেইখন টেবুলৰ ছেইম ডিজাইন দুখন সৰু সৰুকৈ ইপিনে এখন চ' ৰুমটো বহুত ধুনীয়া হয় আৰু এজনক দেখিছানে নাই ভৰি চৰি তুলি একেবাৰে গ্ৰীণ টি খাই আছে এণ্ড এইটো হৈছে ৱাছৰুমটো বঢ়িয়া হয় দেখিব মজা আছে পুৰা স্পেচিয়াছ বেচিনটোও ধুনীয়া বঢ়িয়া লাগিছে গোটেইখিনি বিৰাট ধুনীয়া হেপী এণ্ড ছেটিছফাইড এইটো কি হয় এইপিনে দৰ্জাখন অঁ এইপিনে চাগে হেৰি বাৰাণ্ডা আছে এয়া আমাৰ ডিনাৰ আহি গ'ল তো কি আছে আইটেম আজি চাওঁ আমি প্ৰথমতে কি আছে গৰম গৰম ডাল হে নেক্সট দালিটো গোন্ধটো বহুত ধুনীয়া গোন্ধ আহিছে দালিটো এণ্ড এইটো কি হয় ভাজি হয় শাক ভাজি চাগে অলপ ডাঙৰ ডাঙৰকৈ কাটা আছে উৰহি দিছে নেকি উৰহিৰ স্মেল পাইছোঁ হৈ যাব থৈ দিয়া না নেক্সট দিছ ইজ পৰ্ক আৰু এইটো হৈছে ইহঁতৰ লোকেল ডিছ এইটো বনাইছে চিজেদি বনাইছে পৰ্ক অলপ স্পাইচি হয় এইটো বহুত ধুনীয়া হয় খাই চাম আজি কেনেকুৱা হয় ফাৰ্ষ্ট টাইম মই টেষ্ট কৰিম দেখাততো বঢ়িয়া লাগিছে গোন্ধও ভাল লাগিছে এণ্ড এইটো হৈছে দিগন্তৰ ফেভৰেট চেলাড সি সদায় খাব বিচাৰি থাকে নেক্সট ইজ ৰাইচ এণ্ড বাকী এইখিনি নাই এইটো খোলা নাই তুমি হোৱাট ইজ দিছ ইজ আলু ফ্ৰাই চ' আমাৰ আহি গ'ল খানা এণ্ড এতিয়া খাব লাগে আৰু ইমান বেছি ঠাণ্ডা টাৱাঙত এতিয়া মাত্ৰ 3 ডিগ্ৰী চেলচিয়াছ হৈ আছে আৰু মাজতে আহি পোৱাৰ লগে লগে কাৰেণ্ট নাছিল ঠাণ্ডা পানীখিনি লাৰিব নোৱাৰোঁ তথাপি উপায় নাই অলপ ফ্ৰেছ হ'লোঁ আৰু এণ্ড এতিয়া পূৰা ব্লেংকেট চেংকেট লৈ মোজা পিন্ধি পূৰা ৰেডি বিচনাত ইপিনে দেখিছে দেখাই আছোঁ বাৰু এইয়া হিটাৰটো অন কৰি আছে দিগন্ত পূৰা লগতে বহি আছে তাৰ গাটো অলপ চৰ্দি টাইপ লাগি গৈছে আজি বতাহ খাই পিনে চেলা পাছত বহুত বেছি ঠাণ্ডা আছিল আজি এণ্ড ভিডিঅ'টো এণ্ডিং ল'বই হৈ গৈছে কিন্তু মই আজি ভিডিঅ'টোৰ ষ্টাৰ্টিঙে নাই লোৱা তো মই ভিডিঅ'টোৰ এতিয়া ষ্টাৰ্টিং লৈ আছোঁ চ' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল মঞ্জিতাছ লিটিল ৱৰ্ল্ড ডিনাৰটো কৰি ল'ম তাৰপিছত এণ্ডিংটো ল'ম কাৰণ যিহেতুকে ইণ্ট্ৰডাকশ্যনটো বহুত লেট লৈছোঁ হৈ গ'ল এতিয়া ডিনাৰ কৰা আৰু এতিয়া বাজিছে 9:30 আৰু চ' কিনো কৰিম এতিয়া আৰু ইমান বেছি ঠাণ্ডা হৈছে এতিয়া 2 ডিগ্ৰী হৈ গ'ল তেতিয়া আহোঁতে 3 ডিগ্ৰী আছিলে চ' এতিয়া শুওঁ মানে ভাগৰো লাগিছে পিছে আজি অলপ টোপনিও লাগিছে তো এতিয়া শুই থাকোঁ উঠিম আৰু ইয়াৰে মানুহখিনি তাৰমানে বহুত বেছি সময় শুব পাই চাগে কাৰণ চবেতো ইমানখিনি টাইমলৈকে চবৰে কাম চাম শেষ কৰি খোৱা লোৱা হৈয়ে যায় আমাৰ পিছে শুওঁতে ঘৰত দেৰি হয় কিন্তু এতিয়া আৰু উপায় নাই চ' শুই থাকোঁ আৰু নতুন ভিডিঅ' এটাত লগ পাম আপোনালোকক এইটো ভিডিঅ'টো আপোনালোকে চাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যোনে ছাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পালে কমেণ্ট বক্সত সেইটোও জনাব আকৌ নতুন ভিডিঅ'ত আপোনালোকক লগ পাম টিল দেন বাই বাই গুড নাইট সকলোকে ফ্ৰম টাৱাং